আজি কি হ'ল জানেনে বাৰু? আজি বৰ ডাঙৰ ঘটনা এটা মোৰ লগত ঘটিলে। ঘটনাটো সম্পূৰ্ণ ঘটাৰ পৰা মই মানে অলপতে বাচি গ'লোঁ, কাৰণ মই আগে পিছে অধ্যয়ন কৰিছোঁ। কি হ'ল মানে আজি দুপৰীয়া সময়ত এটা ফোন কল আহিলে মোলৈ। ফোন কল আহিলে, কৈছে তাৰমানে মোৰ এখন চিমত ৰিচাৰ্জ শেষ হৈ আছে। অৱশ্যে সেইখন চিমত অহা নাই। তাৰপিছত মোৰ ছেকেণ্ড চিমত আহিলে ফোন কল এটা, কৈছে মেম তাৰমানে হেল্ল' বুলি মই কৈছোঁহে, জাষ্ট হেল্ল' এনেকৈ কৈছোঁ। কৈছে বোলে মেম আপোনাৰ জিঅ' ফালৰ পৰা আপোনাৰ চিমত বোলে তিনিমাহ ফ্ৰী ৰিচাৰ্জ আছে বুলি কৈছে। তাৰপিছত মই শলাগ লৈছোঁ আৰু। তাৰপিছত কৈছে আপোনাৰ মেছেজত বোলে OTP এটা গৈছে, OTPটো আমাক দি দিয়ক বুলি কৈছে। OTPৰ নামটো শুনিয়ে মই বুজি পালোঁ যে এইটো এটা ভুৱা হয়, এইটো ফ্ৰড হয়। তাৰপিছত তেনেকৈ কৈ আছে, মই শুনি আছোঁ বাৰু, ভাবিও আছোঁ শুনিও আছোঁ। তাৰপিছত শুনি পেলাই মই ভাবিলোঁ নাই, এইটো কথা পাতি থকা কথা নহয়। ঘপকৈ মই ফোনটো কাটি দিলোঁ। একো ক'বলৈ নাপালোঁ, ভাবি থাকোঁতে মানে মই থওঁ বুলি ক'বলৈও সময় নাপালোঁ, ঘপককৈ কাটিয়ে দিলোঁ ফোনটো। কাটি দিয়াৰ পিছত থাকিলে 1 ছেকেণ্ডো নাই হোৱা, ৰিটাৰ্ণ আকৌ কৰিলে ফোনটো তাৰপিছত আকৌ ফোনটো কৰি পেলাই তেতিয়া মই নুঠালোঁ, ফোনটো ৰিচিভ নকৰিলোঁ। তেতিয়া চাইলেণ্ট কৰি মোবাইলটো আকৌ থৈ দিলোঁ। আকৌ 1 ছেকেণ্ডমানৰ পিছত আকৌ কৰিলে ফোনটো। তাৰপিছত তেতিয়া মই উঠালোঁ, উঠাই ক'লোঁ হেল্ল' বোলো, মই একো ক'বলৈই নাপালোঁ। মোক কৈছে বোলে অলপ দমেৰে কৈছে, মেম বোলে আপুনি বোলে ফোনটো কেলৈ কাটি দিলে বোলে। হিন্দীত কৈছে, আপুনি ফোনটো কেলৈ কাটি দিলে, একো ক'বই নাপালোঁ বোলে, ফোনটো কাটি দিলে যে বোলে আপুনি, এনেকৈ কৈছে। মই বোলো মই তেতিয়া উভতাই ময়ো খং উঠিলে, ময়ো দম দিলোঁ। মোক যিমান ধমকিৰে কৈছে মই তাতকৈ বেছি ধমকিৰে কৈছোঁ। মই বোলো এইটো ফোন কল ৰিচাৰ্জ 3 মাহত কোনটো কোম্পেনীয়ে দিছে? এদিনৰ ফ্ৰী নিদিয়ে, 100 টকা ফ্ৰী নিদিয়ে, 10 টকা ফ্ৰী নিদিয়ে। 3 মাহ ৰিচাৰ্জ ফ্ৰী দিয়াৰ কোনটো জিঅ' কোম্পেনী আহিলেও এইটো তহঁতি ফ্ৰড কৰিবলৈ, ভুৱা জাল কৰিবলৈ তহঁতি আৰু মানুহ নাপালি, বুৰ্বক বুলি ভাবিছ নেকি বোলো। তাৰপিছত একো নাই মতা। মই বোলো ফোন আৰু নেক্সট বাৰ ফোন আৰু কল নকৰিবি, আৰু এতিয়া মই ৰাখোঁ, মোৰ তহঁতৰ লগত কথা পাতি টাইম ৱেষ্ট কৰিবলৈ সময় নাই বোলো। তাৰপিছত নহয় মেম কৈ ন' মেম কৈছে, কিবা ক'ব খুজিছিলে। নেক্সট বাৰ আৰু ফোন নকৰিবি বোলো। তাৰপিছত মই ফোনটো কাটি থৈ দিলোঁ। OTPটো বাৰে বাৰে মোক দুবাৰ ক'লে যে মেছেজত OTP এটা গৈছে, OTPটো দি দিয়ক। মই কি কাৰণে OTPটো দিম বাৰু? তাৰপিছত মই আৰু ফোনটো কাটি দিলোঁ। তাৰপিছৰ পৰা কল অহা নাই আৰু। গতিকে এনেকুৱা কিছুমানে খপৰ জপতে ফোনটো আহিলে কথা পাতি পটকৈ OTP চাই দি নিদিব। মই সকলোকে কৈছোঁ, এনেকুৱাবোৰে বহুতখিনি লোকচানত, বিপদত পৰিব লগা হয়। সেইবাবে আজি মই ভিডিঅ'বিলাক চাই বা গম পালোঁ যে এনেকুৱা ফ্ৰড আছে, এনেকুৱা ভুৱা আছে, মানুহৰ সকলো একাউণ্ট, মোবাইল হেক এনেকুৱাবিলাক কৰি শেষ কৰি পেলাই। সেইবাবে মই ক'লোঁ যে সকলোৱে সাৱধানে হওক, ফোন কল অহাৰ আগত ভালকৈ নাম্বাৰ চেক কৰি ল'ব। গতিকে আজি এইটোকে জনালোঁ, সকলোৱে সাৱধানে থাকিব।